নমস্কাৰ বন্ধুসকল, আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বিধানসভাত কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ নীতি বিৰোধী পৰম্পৰাৰ বিৰুদ্ধে আমাৰ চৰকাৰৰ যুঁজ দিছে। কংগ্ৰেছৰ দিনতে আৰম্ভ হৈছিল বাল্য বিবাহ আৰু বহু বিবাহৰ কুপ্ৰথা। পথ পকী নকৰাকৈয়ে কংগ্ৰেছে দশকৰ পাছত দশক শাসন কৰিলে। কংগ্ৰেছৰ গোটেই ৰাজত্বকালত ব্ৰহ্মপুত্ৰত আছিল মাত্ৰ এখনহে দলং। কংগ্ৰেছে ৩০ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল। কংগ্ৰেছৰ সেই পুৰণি অসমক আমি বৰ্তমান সলনি কৰিলোঁ। চৰকাৰৰ বৰ্তমান লক্ষ্য এহাতে পট্টা আনহাতে উচ্ছেদ। যোৱা এটা দশকত অসমে পালে শান্তিৰ প্ৰকৃত সোৱাদ। 10 বছৰত নাই বোমা বিস্ফোৰণ, নাই কোনো গুলীচালনা। এগৰাকীও জোৱান বা অসমীয়া যুৱকে হিংসাত প্ৰাণ হেৰুৱাব লগা হোৱা নাই। অশান্ত জৰ্জৰ অসম এতিয়া দেশৰ ভিতৰতে শান্তিৰ ৰাজ্য। অসমৰ এই ৰূপান্তৰৰ গতি এতিয়া অপ্ৰতিৰোধ। উন্নতিৰ পথত আগবঢ়া অসমে আৰু কেতিয়াও পিছলৈ ঘূৰি নাচায়। বিধানসভাত কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। অসমত পুনৰ ফুলিব পদুম, আশাবাদী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। ডিব্ৰুগড়ৰ চাহ বাগিচাত সময় কটাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আশাবাদী। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰলৈ অসমলৈ আহিছে নীতিন নবীন। অসমৰ চাহ নগৰী হিচাপে জনাজাত ডিব্ৰুগড়ত দুদিন অতিবাহিত কৰি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ঘোষণা কৰিলে অসমত পুনৰ ফুলিব পদুম। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ ডিব্ৰুগড় ভ্ৰমণে দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। দেশৰ ৰাজনীতিত তীব্ৰ জোকাৰণি। বিহাৰৰ ৪২ গৰাকী বিধায়কলৈ পাটনা উচ্চ ন্যায়ালয়ৰ জাননী। নিৰ্বাচনৰ ভোট চুৰি আৰু ভুৱা শপতনামা দাখিলৰ অভিযোগ। বৃহস্পতিবাৰে 19 ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 2025 নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীসকলে দাখিল কৰিছিল গোচৰ। নিৰ্বাচনী শপতনামাত সম্পত্তিৰ তথ্য লুকুৱাৰ অভিযোগ বিধায়কৰ বিৰুদ্ধে। ভোট গণনা আৰু ভোটদান প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ দাবী। ৪২ বিধায়কক নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ দাখিলৰ নিৰ্দেশনা। জাননী লাভ কৰাৰ তালিকাত আছে বৰ্তমান চৰকাৰৰ কেইবাজনো প্ৰভাৱশালী নেতাৰ নাম। বিত্ত আৰু শক্তি মন্ত্ৰী বিজেন্দ্ৰ যাদৱলৈ আদালতৰ জাননী। জীৱেশ মিশ্ৰ আৰু জেডিইউৰ চেতন আনন্দলৈও জাননী। আৰজেডি বিধায়ক আমেন্দ্ৰ প্ৰসাদলৈ প্ৰেৰণ কৰা হৈছে জাননী। জাননীক কেন্দ্ৰ কৰি বিহাৰৰ ৰাজনীতিত তীব্ৰ হুলস্থুল। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। আগন্তুক বিত্তীয় বৰ্ষত অসমে লাভ কৰিব 50,000 কোটি টকা। বিধানসভাত মুখ্যমন্ত্ৰীৰ 5 বছৰীয়া কাৰ্যকালৰ অন্তিমটো ভাষণ। ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱনাত মুখ্যমন্ত্ৰীৰ দীঘলীয়া ভাষণ। 25 বছৰীয়া ৰাজনৈতিক অভিজ্ঞতাকে ধৰি ক'লে ৰাজ্যখনৰ বিকাশৰ কথা। গুৱাহাটীৰ পাহাৰতো দিব ভূমিৰ পট্টা।